Subscribe now and press the bell icon. Never miss an update. নমস্কাৰ। আজি সকলোৱে জানে আজি 29 আগষ্ট আজি সমগ্ৰ ইণ্ডিয়াতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু সেই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সেই সংগতি ৰাখি আমাৰ ওচৰৰ বজালীৰ ওচৰৰে মুগুৰীয়া অঞ্চলৰ সকলোৰে পৰিচিত আমাৰ দাদা দীপজ্যোতি পাটগিৰি আমি অলপ আজি স্পৰ্টছক আমি সংগতি কৰি অলপমান আমি আপোনাৰ সন্মান দিব বিচাৰিছোঁ দাদাক আৰু সেই সন্মান আমাৰ এইখিনি ওচৰৰ সকলো মানুহে সেই সন্মান দাদাক দিব লাগে মই সেইটোৱে বিচাৰোঁ আৰু আমাৰ সচেতন যুৱ মঞ্চৰ ফালৰ পৰাই আমি পোনপ্ৰথমবাৰৰ বাবে আজি মানে স্পৰ্টছক লৈ আমি সন্মান দিব বিচাৰিছোঁ গতিকে আশা কৰোঁ আপোনালোক সকলোৱে সহযোগ কৰিব এই মৰ্মে আমাৰ সচেতন যুৱ মঞ্চৰ সদস্য ঋতুপৰ্ণ চৌধুৰীয়ে গামোচা প্ৰদান কৰিব আৰু আমাৰ সচেতন যুৱ মঞ্চৰ আন এগৰাকী সদস্য পল্লৱ ঠাকুৰীয়া আন এগৰাকী আমাৰ সদস্য পল্লৱ ঠাকুৰীয়াই গছপুলি এটা প্ৰদান আৰু অলপ সভাপতি নালাগে কিবা নমস্কাৰ আমাৰ সচেতন যুৱ মঞ্চৰ প্ৰথমবাৰৰ বাবে আমাৰ এইটো স্পৰ্টছ সন্মানটো আমাৰ দাদাক আমাৰ ঘৰৰ ওচৰৰে দাদা বন্ধু চব তেখেতক এই সন্মানটো তেখেতক আমি দিব বিচাৰিছোঁ আৰু আমাৰ লগতে বেলেগেও যে তেখেতক এইটো সন্মান আগতে বাৰু বহুতে দিছে কিন্তু সেই বস্তুটো তেখেতে পাব লগা যোগ্য আৰু যে বহুতে দিব বুলি এইটো আমাৰ ফালৰ পৰা তেখেতক এই সন্মানটো দিব বুলি আমাৰ আশা থাকে দীপজ্যোতি পাটগিৰি তেখেতক মই আগৰ পৰাই চিনি পাওঁ তেখেতৰ লগত মই বহুত খেলাও খেলিছোঁ তেখেত এজন ভাল কাবাডী খেলুৱৈ ৰাইডাৰ আমি তেখেতক বহুতো এই সন্মান দিবৰ কাৰণে আমি ইয়াত সচেতন যুৱ ছাত্ৰৰ পৰা সেই কৰি আহিছোঁ এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰি মাৰিছোঁ সেইখিনি ধ্ৰুৱজিৎ তালুকদাৰ ধ্ৰুৱজিতে আমাৰ দাদাৰ বিষয়ে অলপমান ভালদৰে বুজাই ভূপেন হাজৰিকাৰ বিখ্যাত গীত আমি সকলোৱে জানো এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ যে ক্ৰীড়া কেনেকুৱা এক মাধ্যম যি আমাৰ দুখন দেশ বা মহাদেশক জড়িত কৰে এক মাধ্যম আমাৰ ধৰক মই ব্যক্তিগতভাৱে চিনি নাপাওঁৱে কিন্তু ক্ৰীড়াত এক বিশেষ দেহেৰ মানে কলা আছে বুলি আমি জানো এগৰাকী সফল যুৱক ক্ৰীড়াত তেখেতক আমি ভৱিষ্যত জীৱনৰ কাৰণে আজি আমাৰ তৰফৰ পৰা এক অকণমান সৰু এক উদগনিমূলক প্ৰচেষ্টা আগবঢ়াইছোঁ আশা কৰোঁ তেখেতে ভৱিষ্যত জীৱনত আৰু আগুৱাই যাওক তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আমাৰ সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা লগতে এইটোৱে ক'ব বিচাৰোঁ যে আমি ক্ৰীড়াৰ ক্ষেত্ৰত আগৰণুৱা হ'ব লাগে সকলোৱে ক্ৰীড়াক আমি যথেষ্ট প্ৰাধান্য দিয়া উচিত কাৰণ ক্ৰীড়াৰ যোগেদি কেৱল আমাৰ মানে শৰীৰটোৱে যে সঞ্চালন হয় তেনেকুৱা নহয় শৰীৰ মন সকলো আমাৰ ক্ৰীড়াৰ যোগেদি সুস্থ হৈ থাকে আৰু ক্ৰীড়াই আমাৰ সকলোৰে মাজত এক বান্ধন সৃষ্টি কৰে বুলি মই অনুভৱ কৰোঁ ব্যক্তিগতভাৱে আৰু আমাৰ দাদাসকলে কৈছে আগতে ক্ৰীড়াৰ বিষয়ে এইখিনিয়ে ক'ব লগা আছিল লগতে শেষত পুনৰবাৰ দাদাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ